Hello guys, welcome to my another mini vlog. এয়া আমি গৈ আছো বাসন্তী পূজাত। বহুকেইখন চালো তক বাসন্তী পূজা কমেও 5খন মান চাইছো। তাৰপিছত এই মমো খালো। আচলতে মমো খাওঁতে ভিডিঅ' কৰা নহল। কিয় নহল জানে না? হাও ফোন ধৰা মানুহ নাই না। আপোনালোকক এটা কথা কওঁ ৰ'ব আৰু কি জানে না? এই বেলুন কেইটা দেখি মোৰ কিবা সৰু কালো গেলি মনত পৰি গৈছে। আগতে মোক বেলুন হলিয়াৰ আকই নাংগিছিল। এতে ফটো উঠলো, তাৰপিছত ভিডিঅ' কৰিলো। লগতে মাহঁতকো উঠাই দিলো তক 2-3 মান ফটো। মোক কেনে লগা আহিছে ক'বচোন। পেহী ভিডিঅ' কৰা দেখি বেলেগ প'জ দিছি, ফটো উঠা বুলি ভাবিছিল। মাহঁতে এতে কাপোৰো চালাক। দেউতা কি কৰিব আহিছ? একবাৰ আহিলা দেখোন আৰু কি কৰিব আহিছ? কাৰ কাৰণে? দেখছি না নাই মোক কিমান মৰম কৰে, মোৰ কাৰণে নাটকো চাবা আহিছে। নাটকো চালো। रात के 1 बजे ঠান্ডা